আৰু বৰ্তমান চতুৰ্থ স্কন্ধ পাঠ হৈ আছে দ্বাদশ অধ্যায় পদ সতীৰ দেহ ত্যাগ। আমি সকলোৱে কম বেছি পৰিমাণে জানো যে দক্ষ ৰজাৰ কন্যা সতী শিৱলৈ বিয়া দিয়া হৈছিল। কৈলাশপতি শিৱই দক্ষৰ কন্যা সতীক বিবাহ কৰাইছিল। আৰু এটা সময়ত প্ৰজাপতি ব্ৰহ্মাই এক মহান যজ্ঞ আয়োজন কৰিছিল। সেই ব্ৰহ্মাৰ যজ্ঞত সমস্ত দেৱ দেৱতা উপস্থিত হৈ আছিল। মহাযোগী শিৱও উপস্থিত হৈছিল। কিন্তু যেতিয়া প্ৰজাপতি দক্ষৰ আগমন হৈছিল ব্ৰহ্মাৰ সেই যজ্ঞত, যিহেতু শিৱ দক্ষৰ জোঁৱায়েক আছিল, জোঁৱায়েক হিচাপে প্ৰজাপতি দক্ষক কিন্তু শিৱই থিয় হৈ সন্মান জনোৱা নাছিল। বাকী সমস্ত দেৱ দেৱতাই শিৱক সন্মান প্ৰদৰ্শন কৰিছিল। আৰু শিৱই জোঁৱায়েকৰ পৰা সন্মান নোপোৱাৰ বাবে শিৱক দক্ষ ৰজাই অকণমান বিদ্বেষ কৰিছে, দেখিব নোৱাৰা হ'ল। এইটো হ'ল পূৰ্বৰ কাহিনী। আৰু তাৰ বহু বছৰৰ অন্তত দক্ষ ৰজাই এটা যজ্ঞ কৰিছে। যজ্ঞটোৰ নাম হ'ল বৃহস্পতি। বৃহস্পতিৰ নামে যজ্ঞ কৰে দক্ষ ৰাজে। দক্ষ ৰাজে বৃহস্পতি নামে এটি যজ্ঞ আয়োজন কৰিছে। কিন্তু সেই যজ্ঞলৈ মনৰ আনন্দত নিমন্ত্ৰণ পাই পৃথিৱীৰ সমস্ত যক্ষ ৰক্ষ কিন্নৰ দেৱ দেৱতা সমস্তৰ আগমন ঘটিছে। কিন্তু সেই পূৰ্বতে যে শিৱই ব্ৰহ্মাই কৰা সেই যজ্ঞটোত শহুৰ প্ৰজাপতি দক্ষক সন্মান নকৰিছিল, তাতেই ক্ষুণ্ণ হৈ দক্ষ ৰজাই সতী সহিতে জোঁৱায়েক শিৱক কিন্তু সেই যজ্ঞলৈ নিমন্ত্ৰণ কৰা নাছিল। নিমন্ত্ৰণ নকৰিলে যদিও মহাসতীয়ে চিন্তা কৰিলে যে পিতৃয়ে মোক নিমন্ত্ৰণ কৰিবলৈ পাহৰিও যাব পাৰে, গতিকে সেই স্বামী তুমি মোক যাবলৈ অনুমতি দিব লাগে। কিন্তু শিৱই কৈছে যে সতী, নিমন্ত্ৰণ নকৰিলে অপমান পাবা, গতিকে তুমি যাব নালাগে। তথাপিতো তুমি মোৰ ধৰ্মপত্নী, তুমি মোক সুধিছা, আজ্ঞা বিচাৰিছা যাম নে নাযাম। মই তোমাক স্বামী হিচাপে উপদেশ দিয়াটো মোৰ কৰ্তব্য। যিহেতু পিতাই আমাক নিমন্ত্ৰণ কৰা নাই, নিমন্ত্ৰণ নকৰিলে সতী পাইবা অপমান, তুমি যাব নালাগে দিয়া। তথাপিতো তোমাৰ ইচ্ছা, তুমি যদি যাব বিচাৰিছা তেতিয়াহ'লে তোমাৰ সেইটো নিজৰ চিন্তা। এই বুলি শিৱই সতীক উপদেশ দিলে। আৰু সতীয়ে উপদেশ নামানি দক্ষ ৰজা অৰ্থাৎ পিতৃৰ যজ্ঞ কুণ্ডত গৈ উপস্থিত হৈছে। বৰ্তমান আমাক পদে এনেধৰণেই সিদ্ধান্তখিনি দিলে। আৰু সতী গৈ যেতিয়া দক্ষৰ যজ্ঞত উপস্থিত হৈছে তাৰ পাছৰ কথাখিনি আমাক পদে ক'ব। কিন্তু বৰ্তমান পদে আমাক এনেধৰণে সিদ্ধান্ত দিলে সতীৰ দেহ ত্যাগ। মৈত্ৰেয় বদতি খুৱাবে শুনিও বিদুৰ, বুলিলন্ত সতী পুনু দক্ষক নিষ্ঠুৰ, ভৈলা অমংগল বেশ তুমি প্ৰজাপতি, শুৱে নহে গুণী চাবা পোনাক প্ৰতি। মৈত্ৰেয় বদতি মানে মৈত্ৰেয় পৰম ভকতে প্ৰকাশ কৰি আছে বিদুৰৰ আগত যে শুনিও বিদুৰ, দুইজন ভগৱন্তৰ একান্ত ভকত। হস্তিনাপুৰ ত্যাগ কৰি যেতিয়া বিদুৰ ওলাই গ'ল, গৈ গৈ বদৰিকাশ্ৰমত মৈত্ৰেয় মহাভক্তক লগ পাইছে। আৰু লগ পাই দুইজনাই গোটেই ৰাতিটো অকণমানো নোখোৱাকৈ কেৱল কৃষ্ণ কথা আলাপ আলোচনা কৰিছে। আৰু তেনেতে মৈত্ৰেয় নামৰ পৰম ভকতজনাই বিদুৰক কৈছে, সেই বিদুৰ তুমি শুনাচোন, মৈত্ৰেয় বদতি আবে শুনিও বিদুৰ, তুমি শুনাচোন বিদুৰ, যে বুলিলন্ত সতী পুনু দক্ষক নিষ্ঠুৰ। কন্যা সতীয়ে
পিতৃ দক্ষক কৈছে, পিতা তুমি ইমান নিষ্ঠুৰ, তুমি মোক নামাতিলা যজ্ঞলে, মই তোমাৰ কন্যা, আৰু তুমি জোঁৱাইক নামাতিলা তোমাৰ যজ্ঞলে। যিজন জোঁৱাই নাম হ'ল শিৱ। সতীয়ে প্ৰকাশ কৰিছে, শিৱ হেন নামৰ মহিমা নজানিলা, অবিচাৰে শংকৰক পূৰ্বতে নিন্দিলা। তুমি শিৱ নামৰ মহিমাৰ কথা বুজি নাপালা পিতা। তুমি বিনা কাৰণতে শংকৰক তুমি পূৰ্বতে বহুত নিন্দা কৰিলা পিতা। যিটো শিৱ হেন নাম দুটয় অক্ষৰ, আকস্মিতে স্মৰিলে উদ্ধাৰ পুৰুষৰ। যি শিৱ শব্দ নাম ব্ৰহ্ম দুটি অক্ষৰযুক্ত, তালব্য হ ৱাব শিৱ। এই শিৱ দুটি অক্ষৰযুক্ত পৰম মংগলময় নাম জীৱই আশ্ৰয় কৰিলে, আকস্মিকভাৱেও যদি উচ্চাৰণ কৰা যায়, তেতিয়াও সেই জীৱ পৰিত্ৰাণ পাব পাৰে পাপৰ পৰা। আৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে, কেশৱ শিৱ শিৱ ঘোষিও সদায়। যে কেশৱ শিৱ শিৱ ঘোষিও সদায়, সেই জীৱ। ঈশ্বৰ কৃষ্ণদেৱৰ নাম হ'ল কেশৱ, অনন্ত কোটি নামৰ ভিতৰত এটি নাম হ'ল শিৱ। আৰু সেই শিৱ নাম যদি সেই জীৱ তোমৰাভাৱে উচ্চাৰণ কৰা, আশ্ৰয় কৰা, অকস্মাতে বা আকস্মিকভাৱে হ'লেও ঈশ্বৰৰ কৃপা তোমাৰভাৱে লাভ কৰিব পাৰিবা। ৰাম আনত শুনিয়া কদাচিত সুমৰিলা, নুহি আকস্মিতে শিৱ নাম উচ্চাৰিলা। তথাপিতো তাৰ সবে পাতে কহৰয়, শিৱ নাম অগ্নি পাপ তৃণ কদহয়। অকস্মাতে যদিও এই নাম জীৱই আশ্ৰয় কৰে, তেতিয়াহ'লে সেই নামৰ অগ্নি লাগি পাপ মুহূৰ্ততে নাশ হৈ যায় বুলি সিদ্ধান্ত দিছে। নাপেক্ষয় আন ধৰ্ম কৰ্ম নিয়মক, শিৱ বুলি আনতাইলে দহয় পাতে কক। যে কাৰো বাবে এই নাম ৰৈ নাথাকে, যে কোনোবা এজন আহক তেতিয়াহে মই এইজনৰ পাপটো খণ্ডন কৰিম। এওঁ মোক শিৱ বুলি কৈছিল, এওঁ মোক কৃষ্ণ বুলি কৈছিল, এওঁ মোক ৰাম বুলি কৈছিল, এওঁ মোক হৰি বুলি কৈছিল। এই নামে কাৰো বাবে অপেক্ষা নকৰে। এই নাম আশ্ৰয় কৰা মাত্ৰকে জীৱৰ কল্যাণ সাধন হয়। যদি এইটো মহাসতীয়ে পিতৃ দক্ষৰ আগত বৰ্ণনা কৰিছে নামৰ মহিমা, তেতিয়াহ'লে আমিও চিন্তা কৰি চাওঁচোন, এই নামৰ মহিমা আমি কেনেকৈ আশ্ৰয় কৰোঁ। আমি কেতিয়া আশ্ৰয় কৰোঁ? যেতিয়া ৩ নম্বৰ দিনটোত তিলনি হয়, তাৰ পাছত 10 নম্বৰ দিনটোত দহা বুলি আমি এষাৰ নাম কৰোঁ, কৰোঁনে? 11 নম্বৰ দিনটোত কি কৰোঁ? বা 30 দিনৰ মূৰত কি কৰোঁ? কাজ কৰোঁ, আকৌ এষাৰ নাম কৰোঁ। আৰু ৰাতিলৈ কি কৰোঁ? 14 প্ৰসংগ কৰোঁ, নামঘোষা পাঠ হয়। নাম কেইষাৰ হ'ল? এতিয়া এজন পুণ্যাত্মা পৰলোকগামী হ'ল, আৰু এই সংসাৰত থাকি যোৱা সন্তানসকলে তেওঁৰ মংগলৰ অৰ্থে নাম কেইষাৰ কোৱা হয়? 3 ষাৰ। এষাৰ দহা দিনা, এষাৰ কাজৰ দিনা দিনত, আৰু এষাৰ ৰাতিলে। 3 ষাৰ নাম লয়। এতিয়া 3 ষাৰ নাম লোৱাৰ পাছত 6 মাহলৈকে নামঘৰলৈ সোমাবলৈ আইসকলক দিয়ে নাই? দিয়েনে আপোনালোকৰ সমাজত? নামঘৰত সোমাবলৈ দিয়ে? 6 মাহলৈকে সোমাবলৈ নিদিয়া কোনোবা সমাজৰ নিয়ম আছে নি? নাই। কৃষ্ণ।
বহু জেগাত ছমাহ এবছৰলৈকে ধৰ্মীয় অনুষ্ঠান, ভকতৰ সংগ, নামঘৰ আদিত অংশগ্ৰহণ কৰিবলৈ নিদিয়ে সেই গৃহস্থী ঘৰক। কিয় নিদিয়ে? কাৰণ তেওঁলোকৰ ছমহীয়া যোৱা নাই, তেওঁলোকৰ বছৰিকীয়াটো যোৱা নাই, সেইকাৰণে নামঘৰত সোমাব নোৱাৰে। এই বুলি এটা নিয়ম সমাজত আছে। এই মুহূৰ্তত ক'লে নামে কাৰো বাবে ৰৈ নাথাকে, নাম লোৱা মাত্ৰক জীৱৰ কল্যাণ সাধন হয়, পাপৰ পৰা মুক্ত হয়। যদি এইটোৱে শুদ্ধ, তেতিয়াহ'লে ছমাহলৈকে ৰৈ থকাটো কিবা প্ৰয়োজন আছে নেকি? নিশ্চয় নাই। এবছৰলৈকে বছৰিকীয়াটো নাই যোৱা, সেইকাৰণে নামঘৰত যাব নোৱাৰিবা, ভকতৰ সংগত সেৱা কৰিব নোৱাৰিবা আদি কিছুমান নীতি নিয়ম সমাজত প্ৰচলিত আছে। এইবিলাক ভাগৱত শাস্ত্ৰ আমাক এবাৰো নাই কোৱা। আৰু এনেধৰণেই সতীয়ে পিতৃ দক্ষৰ আগত নাম মহিমা প্ৰকাশ কৰিছে। হেন ঈশ্বৰত তুমি দ্ৰোহয়া চৰিলা, আপোনাৰ দুৰ্যশ আপুনি প্ৰকাশিলা, বিপ্ৰ হৈয়া কৰা নিজ ব্ৰহ্মক বিদেশ, ইহাকে সে সুঁৱৰি নসন্দে মোৰ ক্লেশ। হে পিতৃ, তুমি ঈশ্বৰৰ নাম নিন্দাৰ পাপত পৰিলা, তুমি অপৰাধী হলা। যিহেতু তুমি মোৰ জন্মদাতা পিতৃ, সেইকাৰণে তোমাৰ এই অপৰাধত ময়ো অপৰাধী হৈছোঁ পিতা। এই বুলি কন্যা সতীয়ে পিতৃ দক্ষৰ আগত সেৱা নিবেদন কৰিছে। সেই পিতা দক্ষ, তুমিতো জানাই যে মোৰ স্বামী শিৱ নিজেই ব্ৰহ্ম, আৰু যিজনাই কেৱল বেদৰ প্ৰবৃত্তি আৰু নিবৃত্তি এই দুইটি মাৰ্গৰ ভিতৰত নিবৃত্তি মাৰ্গত সদায় ব্ৰতী হৈ থাকে, ৰত হৈ থাকে, যাহাৰ আনন্দ সদা কেৱলে ব্ৰহ্মত। গতিকে এনেহেন মোৰ স্বামী শিৱ, তুমি পূৰ্বতে বহুত নিন্দা কৰিলা, অপৰাধ ধৰিলা যে তোমাক তেৰাই শহুৰ হিচাপে সন্মান প্ৰদৰ্শন নকৰাৰ বাবে। সেই পিতা দক্ষ, তুমি শুনাচোন, তাৰ কিবা কৰ্মে ধৰ্মে আছে অধিকাৰ, কিবা শৌচ আচাৰ সামান্য সদাচাৰ। যিজন সদায় নিবৃত্তি মাৰ্গতেই ব্ৰতী হৈ থাকে, যি সদা ব্ৰহ্ম, সেইজনে আকৌ কিবা কৰ্ম ধৰ্ম কৰিবৰ বাবে কিবা এটা তেনেধৰণৰ নিয়ম আছে বুলি মই কেতিয়াও নাভাবোঁ পিতা। এই বুলি মহাসতীয়ে পিতৃ দক্ষৰ আগত তেওঁৰ স্বামীৰ বিষয়ে প্ৰকাশ কৰিছে, আৰু পদে আমাক এনেধৰণে ক'লে, আপোনাক আপুনি চিন্তন্ত নিৰন্তৰ, গাৱে বেদ শিৰো ভাগ, যাহাক বিস্তৰ, নিজ ধৰ্মে থাকি কাকো নকৰা বিদেশ, যাৰ যেন মতি ধৰ্ম থাপন্ত নিশেষ।
কাকু কেৱে নচা ৰয় কদাপি মৎসৰ প্ৰবৃত্তিনি বৃত্তি বেদ মাৰ্গ দুই মত পুৰুষৰ অনুৰূপে প্ৰকাশেলো কত হে ৰাম কদাপি না থাকে দুয়ো একে পুৰুষত কেহু প্ৰবৃত্তিত কেহু নিবৃত্তিতে ৰত নাহি দুক দুয়ো মত ব্ৰহ্মময় কৰত ভেদৰ বিহিত পলা কত মাত্ৰ হে আমাৰ পদবী প্ৰবৃত্তি পটতে মাত্ৰ সদাতা পথত সেৱা কৰে প্ৰাণ নিশ্চয় যাহাত বেদত বাদ হবে প্ৰকাশয় হে ৰামেহি বুলি সতী দেৱী গুণন্ত মনত নাহি কিছু কাৰ্য মোৰ ইটো শৰীৰত এৰিব শৰীৰ বুলি থিৰ কৰি মনে বুলিবে লাগিলা পুনু সভা বিদ্যমানে
হেৰাম শুনা সময় যায় মোৰ হৃদয়ৰ খেদ আজি ধৰি জন্মক কৰোঁ পৰিচ্ছেদ শংকৰৰ অপকাৰী দক্ষ প্ৰজাপতি যিহেতু ইহাত আমি ভৈলো সেই পিতৃ সতীয়ে দক্ষ ৰজাৰ আগত প্ৰকাশ কৰিছে যে হে পিতা, এটি জীৱই বেদৰ বিহিত কৰ্ম, এক হ'ল প্ৰবৃত্তি, দুই হ'ল নিবৃত্তি। এই দুইটি মাৰ্গৰ ভিতৰত নিবৃত্তি মাৰ্গ হ'ল শ্ৰেষ্ঠ। আৰু এই নিবৃত্তি মাৰ্গত এটি জীৱই পৰম শংখ সেব্য যিটো ইটো দিব্য পথ, দেৱতাৰ গুজ্জ প্ৰকাশয় মহন্ত, হেন পন্থ এৰি পাখণ্ডৰ পন্থ শৌক, সৰ্বকালে কদাচিতো তোমাক নেৰোক। অৰ্থাৎ মহাসতীয়ে পিতৃ দক্ষৰ আগত কৈছে যে পিতা, মোৰ স্বামী হ'ল পৰম হংস অৰ্থাৎ পৰম ব্ৰহ্ম, যাক আমি পৰম আত্মা বুলি কওঁ। মোৰ স্বামী মোৰ বাবে সমস্ত দেৱতাৰ বাবে পৰম আত্মা, সৰ্বশক্তিমান ঈশ তত্ত্ব। আৰু তেৰাক পাবৰ বাবে এটি জীৱই কেৱল প্ৰবৃত্তি আৰু নিবৃত্তি এই দুইটি পথৰ ভিতৰত নিবৃত্তি পথ আশ্ৰয় কৰিলে তেৰাৰ কৃপা লাভ কৰিব পাৰে। প্ৰবৃত্তি মানে হ'ল এই সংসাৰখনত আশ্ৰয় কৰি থকা আমাৰ কৰ্মবিলাক, জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ, একাশীবিধ ভক্তি, সকাম পন্থ, সগুণ ভক্তি সমান প্ৰবৃত্তি পথ। বিপৰীতে নিবৃত্তি পথৰ কথা কৈছে, নিৰ্গুণ ভক্তি, নিষ্কাম পন্থ, নাম সমান নিবৃত্তি পথ। গতিকে মোৰ বাবে মোৰ স্বামীয়ে হ'ল সকলো। সেই পিতৃ, তুমি সেইহেন সমস্ত দেৱতাৰ আৰাধ্য দেৱ, ভজনীয় দেৱ, ইষ্টদেৱ মোৰ স্বামী শিৱক তুমি নিন্দা কৰিছা পিতা। এই বুলি সতীয়ে পিতৃ দক্ষৰ আগত প্ৰকাশ কৰিছে। আৰু মই ইয়াত যথেষ্ট দুখ পাইছোঁ পিতা, যে মোৰ স্বামীক তুমি নিন্দা কৰিছা। এৰিবো শৰীৰ বুলি থিৰ কৰি মনে, বুলিবে লাগিলা পুনঃ সভা বিদ্যমানে। সেই সভাসদবৰ্গ তোমালোকে চোৱা, পিতাই মোক এই মহান যজ্ঞভাগিলে নিমন্ত্ৰণ নকৰিলে, তথাপিতো মই পিতৃৰ সন্মানৰ অৰ্থে মোৰ স্বামীৰ আজ্ঞা লৈ মই এই সভাত আহি উপস্থিত হৈছোঁ যজ্ঞ মণ্ডপত। তথাপিতো মোৰ পিতা দক্ষই মোৰ আগত তোমৰা হবৰ আৰাধ্য দেৱ মোৰ স্বামী শিৱক নিন্দা কৰিছে।
গতিকে মই আৰু এই নিন্দা সহ্য কৰি থাকিব নোৱাৰোঁ। মই মোৰ শৰীৰ ত্যাগ কৰিব বিচাৰোঁ, অৰ্থাৎ মই আত্মহত্যা কৰিব বিচাৰোঁ। এই বুলি সতীয়ে সমস্ত সভাসদবৰ্গৰ ফালে চাই সেৱা নিবেদন কৰিছে। আজি ধৰি ইজন্মক কৰোঁ পৰিচ্ছেদ, শংকৰৰ অপকাৰী দক্ষ প্ৰজাপতি, যিহেতু ইহাতো আমি ভৈলো উৎপত্তি। শংকৰ বিদ্বেষী, শিৱ বিদ্বেষী দক্ষ প্ৰজাপতিৰ ঔৰসত যে মই জন্মগ্ৰহণ কৰিছিলোঁ, তোমৰা হবৰ আগত মই এইটো চিনাকি দিবলৈ পাই বৰ অপমান বোধ কৰিছোঁ। সেই সভাসদবৰ্গ তোমৰা হবে মোক ক্ষমা দিবা, মই মোৰ দেহ ত্যাগ কৰিব বিচাৰিছোঁ। এনেধৰণে মহাসতীয়ে পিতৃদক্ষৰ আগত প্ৰকাশ কৰিছে আৰু পদেও আমাক এনেধৰণেই কথাখিনি সিদ্ধান্ত ৰূপত প্ৰকাশ কৰিছে। তাৰ পাছৰখিনি আমাৰ বাপ সমস্ত আগবঢ়াব। পুনৰ স্বামীৰ পদৰ মাজলৈ যাম। কৃষ্ণ। অধমত জন্মে মোৰ নাহি কিছু কাজ, প্ৰীতিহেন সম্বন্ধটো মোৰ লাগে লাজ। মহন্ত লোকক যিটো কৰে অপকাৰ, শিশৱ লোকৰ জন্ম আচুক অধিকাৰ। হেৰা মহন্তৰো মহন্তই স্বৰ ত্ৰিলোচন, তাক দ্বেষ কৰি দক্ষ ভৈল অল্পজন। ইটো দেহ সেহি মোৰ দক্ষতে জন্মিল, কুজনৰ সংগ গৰ্ত তাপনো গুচিল। দক্ষৰণন দিনী বুলি মোক যেতি ক্ষণ, মাতন্ত আনন্দে মোক প্ৰভু ত্ৰিনয়ন। হে ৰাম তেতিক্ষণে মোৰ মনে সমূলে বুৰয়, তজু নাম শুনি ধাতু সমূলে উৰয়। হেৰা দক্ষৰ দুহিতা বুলি মোক পৰিহাস, কৰন্তে মিলয় আহি মোৰ মহাত্ৰাস। মিলে মহাতাপ বাইক নাশয় মুখত, যেন বজ্ৰপাত আহি হবে হৃদয়ত।
ৰাম সম্বন্ধৰ দ্বাৰে তজু অপৰাধ সয় মোৰ নাম লৱন্তে সকলে ব্যক্ত হে ৰাম ইজনে মত মোহৰ নভৈল কিছু সুখ তজু নাম শুনি মিলে সংসাৰৰ দুখ হেতেকে এৰিব আজি ইটো শৰীৰক দক্ষৰ নন্দিনী হেন গোসাইব নামক আৰু যেন প্ৰভু দাক্ষায়ণীনো বুলন্ত মোক পৰিশাসতজু নামে নকৰন্ত নভৈলু তাহান ৰূপ ইজন মত যিহেতু অধম জন্ম ভৈলু দুৰ্জন সৈধয় ভুৱন নাথ দেৱ পশুপতি তান যায় হুইবে মোৰ নুহি কাজু গুটি যি কাৰণে দক্ষৰ ঘৰত উপজিলো শংকৰৰ আশা মই এতেকে এৰিলো চাহিব তাহান মুখ পুনু কেন মত কৰিলো নিশ্চয় নাচা হিবুই জন্ম এই
সভাৰ মাজে উত্তৰ কৌশায়া যুগময় আসনক সতী ধৰিলন্ত দিব জলে আশান্তক ৰিয়া বহিলন্ত পিন্ধিলন্ত শুদ্ধ পিতা উত্তম বসন কৰিলা সৰ্বাঙ্গে আৰু বস্ত্ৰে আৱৰণ চক্ষু দুই মেলি যুগ পথে ভৈলা স্থিত নিয়মিলা মন দেৱী হুয়া খাবহি কৃষ্ণ যে সতী দেৱীয়ে দক্ষৰ যজ্ঞত উপস্থিত সমস্ত দেৱ দেৱতাৰ ফালে দৰ্শন কৰি সেৱা নিবেদন কৰিলে যে শংকৰৰ অপকাৰী দক্ষ প্ৰজাপতি যিহেতু ইহাতো আমি ভৈলো উত্তপতি যে মোৰ স্বামী তোমৰা সমস্ত জনাৰে ইষ্টদেৱ শংকৰক মোৰ পিতৃ প্ৰজাপতি দক্ষই অপমান কৰিলে মোৰ জীৱন ধিক্কাৰ যে মই এনে এজন পিতৃৰ ঔৰসতে জন্ম গ্ৰহণ কৰিব লগা হ'ল অধমত জন্ম মূৰ নাহি কিছু কাজ পিতৃহেন সম্বন্ধটো মূৰ লাগে লাজ এনেহেন অধমক মই সম্বন্ধত পিতৃ হিচাপে তোমাৰ হবৰ আগত চিনাকি দিবলৈ পাই মই অত্যন্ত লজ্জাবোধ কৰিছোঁ এই বুলি সতীয়ে সমস্ত জনা দেৱ দেৱতাৰ ফালে চাই সেৱা নিবেদন কৰিছে মহন্ত লোকক যিটো কৰে অপকাৰ সি হ'ব লোকৰ জন্ম আচুক ধিক্কাৰ যি প্ৰজাপতি দক্ষই মহন্তক অপমান কৰিছে ককৰ্থনা কৰিছে সেনেহেন জীৱৰ এই সংসাৰত অৱস্থান কৰাৰ কোনো অধিকাৰ নাই এনেধৰণে দক্ষৰ নন্দিনী বুলি মোক যেতি ক্ষণ মাতন্ত আনন্দে মোক প্ৰভু ত্ৰিনয়ন যেতিয়াই মোৰ স্বামী শিৱই মোক দক্ষৰ নন্দিনী বুলি কয় মোৰ যে মনটো গৌৰৱত ইমান আনন্দিত হৈ যায় কিন্তু আজি সেইজন পিতা দক্ষই মোক মোৰ সন্মুখতেই মোৰ স্বামীক কিন্তু নিন্দা কৰিছে তেতি ক্ষণে মোৰ মনে সমূলে বুৰয় তজু নাম শুনি ধাতু সমূলে উৰয় দক্ষৰ দুহিতা বুলি মোক পৰিহাস কৰন্তে মিলয় আখি মোৰ মহাতাস আৰু যেতিয়াই মোক কোনোবাই দক্ষৰ দুহিতা বুলি পৰিহাস কৰে তেতিয়াই মোৰ অন্তৰ দুখেৰে ভৰি পৰে এনেহেন মোৰ স্বামীয়ে মোৰ পিতৃ দক্ষ ৰাজাক
ইমান সুন্দৰভাৱে মোৰ আগতেই প্ৰশংসা কৰে আৰু আজি সেইজন পিতৃয়ে মোৰ সন্মুখতে মোৰ স্বামীক অৰ্থাৎ জোঁৱায়েকক ককৰ্থনা কৰিছে। গতিকে মই এনে ককৰ্থনা কেনেকৈ সহ্য কৰিম সেই দেৱতা মণ্ডলী। এই বুলি মিলে মহাতাপ বাক্য নাশয় মুখত যেন ব্ৰজপাত আহি সবে হৃদয়ত। সতীৰ মুখৰ মাত হেৰাই গ'ল, যেন হৃদয়ত ব্ৰজপাতহে পৰিল, এনেধৰণে মৌন হৈ ৰ'ল। সিদ্ধান্ত দিলে এতেকে এৰিব আজি ইটো শৰীৰক, দক্ষৰ নন্দিনী সেন গোচাইব নামক। এই মুহূৰ্ততে মই আজিখনতে মোৰ শৰীৰৰ পৰা ব্ৰহ্ম উলিয়াই লৈ যাম আৰু মোক যাতে কোনেও আজিৰ পৰা দক্ষৰ নন্দিনী বুলি নামাকৰণ নকৰে, উচ্চাৰণ নকৰে। এই বুলি দেৱতা হ'বৰ ফালে চাই সেৱা নিবেদন কৰিছে, মনৰ ভাৱনা প্ৰকাশ কৰিছে। আৰু যেন প্ৰভু দাক্ষায়ণী নুবুলন্ত মোক পৰিহাসত যো নামে নকৰন্ত। মোক যেন দ্বিতীয়বাৰৰ বাবে কোনেও আৰু দক্ষৰ নন্দিনী বুলি নকয়, মোৰ নামটোৰ লগতে যেন সেই প্ৰভু স্বামী তোমাৰ নামটো দ্বিতীয়বাৰৰ বাবে সাঙুৰ খাই তুমিও যাতে সমাজত অপমানিত হ'ব লগা নহয়, তাৰ বাবে আজি মই মোৰ প্ৰাণ ত্যাগ কৰিব বিচাৰিছোঁ। ইমান সতী। এতিয়া আমাৰ আইসকলে সেইটো নিয়ম কেতিয়াবা পালন কৰোঁনে? অৰ্থাৎ এগৰাকী কন্যাই যেতিয়া এজন পুৰুষৰ নামত শিৰত সেন্দুৰ লৈ বিবাহ পাশত আবদ্ধ হয়, এই বিবাহ পাশত আবদ্ধ হোৱাৰ লগে লগে সেই স্বামীজনেই তেওঁৰ সকলো। স্বামীয়ে দেৱতা বুলি কৈছে, স্বামীয়ে ঈশ্বৰ বুলি কৈছে, স্বামীয়েই ভজনীয় তত্ত্ব বুলি সিদ্ধান্ত দিছে। যেতিয়া বিপ্ৰসকলে অৰ্থাৎ কৰ্মকাণ্ডী বিপ্ৰসকলে যজ্ঞ কৰ্ম কৰি আছিল, তেতিয়া ভগৱন্ত পুৰুষ ঈশ্বৰ কৃষ্ণই যমুনা নদীৰ পাৰত গোপ বালকসকলৰ লগত গৰু চৰাই আছিল আৰু গৰু চৰাই থাকোঁতে বিপ্ৰক যি যজ্ঞ কৰিছিলে কৰ্মকাণ্ড মাৰ্গ বৃথা বুলি দৰ্শন কৰাই পত্নীসকলক কৃপা কৰাৰ মানস কৰি ভগৱন্ত পুৰুষে এটি লীলা কৰিছিল। বিপ্ৰৰ পত্নী প্ৰসাদ বুলি দশম স্কন্ধত এটি কাহিনী সুন্দৰভাৱে আছে। গোপ বালকসকলক ৰামকৃষ্ণই অন্ন আনিবৰ বাবে সেই ব্ৰাহ্মণসকলৰ পত্নীসকলৰ ওচৰলৈ পঠিয়াই দিলে। ব্ৰাহ্মণসকলৰ ওচৰলৈ সৰ্বপ্ৰথম পঠিয়ালে আৰু ব্ৰাহ্মণসকলে গোপসকলক ক'লে যে কোন ৰামকৃষ্ণ তহঁতৰ? আমি যজ্ঞ কৰি আছোঁ, যাৰ ৰামকৃষ্ণক আমি একো নিদিওঁ বুলি কওঁগৈ। এই বুলি বহুত গালি গালাজ ককৰ্থনা কৰি গোপ শিশুসকলক খেদাই দিলে আৰু তাৰ পাছত ভোকে লঘোণে দুখে ভাগৰে আহি ৰামকৃষ্ণক ক'লেহি যে বিপ্ৰসকলে আমাক একো নিদিলেতো নিদিলে, কিন্তু তোমৰাহঁতৰ নাম কৰি তেওঁলোকে গালি গালাজহে পাৰি পঠিয়ালে। হ'ব চিন্তা নকৰিবা গোপসকল, এইবাৰ তোমালোক তেওঁলোকৰ পত্নীসকলৰ ওচৰলৈ যোৱা। আৰু যেতিয়া পত্নীসকলৰ ওচৰ গৈ পালেগৈ, পত্নীসকলক ক'লে যে ৰামকৃষ্ণই ওচৰতে যমুনা নদীৰ কাষতে গৰু চৰাই আছে, তেওঁলোকৰ খাবলৈ একো নাই, আনিবলৈও পাহৰিলে, আজি ঘৰৰ পৰা ভোক লাগিছে, কিবা আছে যদি দিয়া। আৰু তৎক্ষণাৎ বিপ্ৰ পত্নীসকলে পৰম সৌভাগ্য বুলি ৰামকৃষ্ণৰ বাবে যেনেকৈ ঠাউকতে পালে গুড় চেনি পিঠা পনা সান্দহ লাৰু চিৰা সমস্তখিনি লৈ সদলবলে যমুনাৰ পাৰলৈ যাত্ৰা কৰিলে। আৰু তেনেতে দেখিলে তেওঁলোকৰ স্বামীসকলে বাধা দিছে, নাই কোনোজনীয়ে নামানিলে। প্ৰত্যেকজনীয়ে স্বামীক নেওচা দি কিন্তু গৈছিল কৃষ্ণৰ ওচৰলৈ। আৰু কৃষ্ণদেৱে সেই ব্ৰাহ্মণৰ পত্নীসকলক উপদেশ দিলে, অ গোপী সবহে যোৱা গৈ নিজ গৃহলৈ,
স্বামী সেৱা কৰা গৈ বাটত নাথাকিবা ৰৈ গৃহতে কৃষ্ণক পাবাগৈ গৃহতে কৃষ্ণক পাবাগৈ। অৰ্থাৎ এগৰাকী পত্নীয়ে যেতিয়া সেন্দুৰ লোৱা হ'ল, যিজনাৰ নামত সেইজনাৰ সুখেই পত্নীৰ সুখ, সেইজনাৰ দুখেই পত্নীৰ দুখ, সেইজনাৰ সেৱা কৰাটোৱে পত্নীৰ ধৰ্ম। এই সিদ্ধান্তটো শাস্ত্ৰই আমাক সুন্দৰভাৱে কৈছে। এতিয়া আমাৰ আইসকলে কি কৰে বাৰু? তাৰ বিপৰীতটো কৰা দেখা যায়। যদি কেতিয়াবা স্বামী ঘৰৰ পৰা কৰ্মসূত্ৰে ওলাই যায়, তেতিয়া আইগৰাকীয়ে বিপৰীত কৰ্মবিলাক কৰি থকা দেখা যায়। আৰু যেতিয়া স্বামীজন কৰ্মৰ পৰা ঘূৰি আহে, তেতিয়া আইগৰাকীয়ে কৰ্ম আছে বুলি, কৰিবলৈ ঢেৰ কাম পৰি আছে বুলি স্বামীৰ লগত ভাল ধৰণে কথা বতৰা নাপাতি তাৰ বিপৰীত কৰ্মখিনি কৰে। এইটো হ'ল ওলোটা নিয়ম। আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে, যিজন স্বামীক কায় বাক্য মন চিত সমস্ত অৰ্পণ কৰি দিয়া হৈছে, সেইজনৰ সুখৰ বাবে পত্নীগৰাকীয়ে সমস্তখিনি কৰ্ম আশ্ৰয় কৰিব লাগে। এয়া শাস্ত্ৰসন্মত আৰু তাক সতীৰ এটি নিয়ম গৃহস্থী ধৰ্মত পত্নী হিচাপে পালন কৰিবৰ বাবে আমাক পদে ইতিমধ্যে সিদ্ধান্ত দিলে। আমাৰ এতিয়া এগৰাকী যদি ক'ৰবালৈ ওলাই যায়, বৰ দীপ-লিপকৈ ওলাই যায়, সৌন্দৰ্যতা ৰাখি। ঘৰত যেতিয়া থাকে তেতিয়া চাকৰণী নিচিনাকৈ থাকে। কিন্তু যিজনলৈ বিয়া হৈছোঁ, সেইজনে ধুনীয়া দেখিবৰ বাবে সেইজনৰ বাবেহে সাজি পাৰি থাকিব লাগে। ৰাস্তাই ঘাটে যেতিয়া কৰ্মত ওলাই যাম, তেতিয়া বেলেগে যাতে আইগৰাকীক চকু নিদিয়ে, কামনা বাসনা দৃষ্টি প্ৰদান নকৰে, তাৰ বাবে অকণমান জধলা মধলাকেহে যাব লাগে পাৰিলে। এই কথাটোহে আমাৰ শাস্ত্ৰই কৈছে। কিন্তু আমাৰ তাৰ ওলোটাটো হয়, বেলেগে ধুনীয়া দেখক। আৰু সেইকাৰণে সমাজত হত্যা, লুণ্ঠন, ধৰ্ষণ এইবিলাক যে হৈ আছে, কাৰণবিলাক এইবিলাকেই। কৃষ্ণ কৃষ্ণ। আমি চিন্তা কৰিব লাগিব তেনেধৰণে যে আমি আনৰ বাবে বিয়া হোৱা নাই, যিজনৰ বাবে আমি দেহ মন কায় বাক্য সমস্ত অৰ্পণ কৰিছোঁ, শিৰত সেন্দুৰ গ্ৰহণ কৰিছোঁ, সেইজনাই প্ৰত্যেক মুহূৰ্ততে আমাকেই ভাল পাওক। সেই আমাৰ বাহিৰে যাতে বেলেগ এগৰাকী নাৰীৰ প্ৰতি আমাৰ স্বামীজনৰ দৃষ্টি নাযাওক, তেনেধৰণে আমি সেৱাভাগ কৰিব লাগে। এই কথাটোহে কোৱা হৈছে আইগৰাকী কৃষ্ণ। গতিকে আমাৰ শাস্ত্ৰই যেনেধৰণে কৈছে, আমি তেনেধৰণে নিজৰ জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰাটো অতিব প্ৰয়োজন। বৰ্তমান মহাসতীয়ে ক'লে যে নভৈলো তাহান অনুৰূপ ইজন্মত, যিহেতু অধম জন্ম ভৈলো দুৰ্জনত। মই যদিও প্ৰজাপতি দক্ষৰ ঔৰসত জন্ম হৈছিলোঁ, তথাপিতো মই দুৰ্জনৰ ঘৰতহে জন্ম লৈছিলোঁ বুলি মই এতিয়াহে বুজিব পাৰিছোঁ। 14 ভুৱন নাথ দেৱ পশুপতি, তান জায়া হৈবে মূৰ নাহিকা যুগুতি। 14 ভুৱনৰ গৰাকী পশুপতি, তেওঁৰ পত্নী হৈ থকাৰ যোগ্যতা আৰু মোৰ নাইকিয়া হৈ গ'ল। কাৰণ মোৰ পিতৃ দক্ষই মোৰ সেই স্বামীক অপমান কৰিছে, ককৰ্থনা কৰিছে। গতিকে মই ইতিমধ্যে মোৰ এই দেহ এৰিবৰ বাবে প্ৰস্তুতি কৰিব বিচাৰিছোঁ। এহি বুলি মৌন ভৈলা শংকৰৰ জায়া, জায়া মানে পত্নী। শংকৰৰ পত্নী শিৱৰ পত্নী সতীয়ে মৌন হৈ ৰ'ল, সভাৰ মাজত আসনাধীষ্ঠ হ'ল, যোগ ধ্যানত বহিল, দিব্য জলে আচান্ত কৰিয়া বহিলন্ত, পিন্ধিলন্ত শুদ্ধ পিত উত্তম বসন, কৰিলা সৰ্বাংগে আৰু বস্তে আৱৰণ, দুই চক্ষু মেলি যোগ পথে ভৈলা স্থিত, নিয়মিলা মন দেৱী শুয়া খাবহিত। মনক নিয়ম কৰি যোগ ধ্যানত আসনাধীষ্ঠ হ'ল, তাৰ পাছত প্ৰাণ ত্যাগ কৰিব। এইখিনিলৈকে পদে আমাক এনেধৰণে সিদ্ধান্ত দিলে যে আমাৰ শৰীৰটিত 24টি তত্ত্ব আছে, 10 প্ৰাণ, প্ৰাণ, অপান,
সমান দান উদান ধনঞ্জয় দেৱদত্ত আদিকে কৰি 10 প্ৰাণযুক্ত হৈ আছে আমাৰ শৰীৰটোত। পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় সমান 20, মন চিত বুদ্ধি অহংকাৰ সমান 24। এই 24টা তত্ত্বৰে গঠিত আমাৰ শৰীৰ। এই শৰীৰৰ পৰা দেহৰ পৰা সতিয়ে নিজৰ প্ৰাণ শক্তিক উলিয়াই লৈ গৈছে। প্ৰাণ অপান বায়ু দুয়োকো সম কৰি দুয়োকে এক কৰি নাভি চক্ৰে থাপিলন্ত হৰৰ সুন্দৰী। 6খনে চক্ৰ আছে। সেই 6খনি চক্ৰৰ নাভি চক্ৰত পান আৰু অপান দুয়ো বায়ুক একেলগ কৰি স্থাপিত কৰিছে যোগ ধ্যানৰ জৰিয়তে। তাৰ পাছত ঊৰ্ধ্ব গতি কৰি ওপৰলৈ আনি অল্প কৰি পাছে বায়ু দেৱী আক্ৰমিলা। নাভি চক্ৰ হন্তে বায়ু ঊৰ্ধ্বক খেপিলা। অল্প অল্প কৰি হতি হৃদিত থাপিলা। তাৰ পাছত সেই প্ৰাণ শক্তিক সতিয়ে নাভি চক্ৰৰ পৰা আনি হৃদি চক্ৰত অৱস্থান কৰোৱাইছে। হৃদয়ৰ পৰা বক্ষস্থলক নীলন্ত তাৰো পৰা নিয়া কণ্ঠ দেখে থাপিলন্ত। তাৰ পাছত বক্ষস্থল তাৰ পাছত কণ্ঠস্থলত নি তাক উপস্থিত কৰোৱাইছে। কণ্ঠ হন্তে দুই ভ্ৰুৱ মধ্যে প্ৰৱেশাইলা। কণ্ঠ দেশৰ পৰা নি এই দুই চেলাউৰিৰ মাজত য'ত আইসকলে কপালত ফুটটো লয় তাক দুই চেলাউৰি অৰ্থাৎ ভূযুগলৰ মাজত ব্ৰহ্মক স্থাপন কৰিছে। আৰু ব্ৰহ্মক স্থাপন কৰি এহিমতে নিয়া বায়ু তহিতে তম্ভাইলা। এনেকৈয়ে পান অপান দুয়ো বায়ুক এক কৰি সতিয়ে ভূযুগলৰ মাজত স্থাপন কৰাই দক্ষ তাপে নিজ প্ৰাণ চাৰিবাক প্ৰতি যোগময় অগ্নি শৰীৰতে জালি লন্তি। যোগ ধ্যানৰ জৰিয়তে শৰীৰটো পৰা পৰম ব্ৰহ্মক উলিয়াই লৈ গুচি গ'ল। অৰ্থাৎ আমি যাক মৃত বুলি ঘোষণা কৰোঁ। পাছে হৃদয়তে ব্ৰহ্মময় শংকৰক জগতৰ গুৰু নিজ স্বামী মহেশক। কৰিলা সাক্ষাৎ চিন্তি দেৱী মহামায়া থাকিলন্ত মনে দুই চৰণ চিন্তিয়া। তাৰ পাছত সেইখিনি সময়তে তেৰাই হৃদয়ৰ মাজত অৰ্থাৎ কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসেৰে কেৱল এক স্বামী পৰম ব্ৰহ্মৰ কথাই ভাবি আছে। যিটো আমাক কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছে, স্বামী ৰাম নেৰু আৰ চৰণ তোমাৰ। যে মৃত্যুৰ প্ৰাক মুহূৰ্তত জীৱই যাৰ কথা চিন্তা কৰি এই সংসাৰ এৰিব পাৰে, জীৱই তাতেই লীন যাব পাৰে। পাছৰ জন্মত জীৱই তাকেই আশ্ৰয় কৰিব পাৰে। এনেধৰণে আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু বৰ্তমান পদে আমাক এইখিনি কথাকে কৈছে যে নেদেখিলা ব্ৰহ্ম বিনে সিবেলা আনক কৰিলা নিৰ্মল হতি আপোন দেহক। সমাধিত হন্তে যোগ অগ্নিক জালিল জগত ঈশ্বৰী সতি প্ৰাণক চাৰিল। আৰু এনেধৰণে মহাসতীয়ে পিতৃৰ সেই যজ্ঞ কুণ্ডত যজ্ঞস্থানত প্ৰাণ ত্যাগ কৰিলে। আৰু তাৰ পাছত সমস্ত সভাসদবৰ্গৰ মাজত হাহাকাৰ উঠিছে যে সতীয়ে দেহ ত্যাগ কৰিলে এতিয়া কি অৱস্থা হ'ব। শিৱই বা কি কৰে, দক্ষক আহি আদি ধৰণে দেৱ দেৱতাসকল ৰাজন্য মণ্ডলীয়ে প্ৰত্যেকেই নিজে নিজে নিজৰ নিজৰ ধৰণে ভাবিবলৈ লাগি গ'ল। তাৰ পাছত গোসাঁনীৰ বধোৱাত সাক্ষাতে লাগিল যিহেতু সতীক সৎকাৰ নকৰিল। দক্ষই নিজৰ কন্যা সতীক কিন্তু সৎকাৰ নকৰিলে। বৰ্তমান পদে এইখিনিলৈকে প্ৰকাশ কৰিলে। যদিও আমি কথাখিনি অকণমান প্ৰকাশ কৰি দিবলৈ চেষ্টা কৰা হ'ব। তাৰ পাছতে শিৱৰ অনুস্বৰ বৰ্গৰ মাজত
দক্ষ ৰজাৰ সহিতে এখন তুমুল সংঘৰ্ষ হ'ল। সংঘৰ্ষত শিৱৰ অনুচৰসকল পৰাজিত হ'ল আৰু গৈ অনুচৰসকলে শিৱৰ আগত প্ৰকাশ কৰিলে যে আমাৰ মাতৃ সেই প্ৰভু তোমাৰ পত্নী সতীৰ এই সংসাৰত আৰু নাই, সতীয়ে দেহ ত্যাগ কৰিছে। আৰু তাতেই শোকত ম্ৰিয়মান হৈ খঙত অগ্নিশৰ্মা হৈছে। শিৱই কি কৰিছে নিজে গম পোৱা নাই। আৰু তেনেতে শিৱৰ জটাৰ পৰা বীৰভদ্ৰ নামে এটি অসুৰৰ জন্ম হৈছে। আৰু সেই অসুৰে শিৱৰ আজ্ঞা পাই দক্ষক শিৰচ্ছেদ কৰিছে, দক্ষক বধ কৰিছে। কাহিনীমূলকভাৱে কথাখিনি আমাক এনেধৰণে প্ৰকাশ কৰিব। পাছত আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি কথাখিনি এনেধৰণে মুখনি মৰা হৈছে। আৰু শিৱই গৈ দক্ষ ৰজাৰ সেই পবিত্ৰ ধামত যজ্ঞস্থলীত গৈ উপস্থিত হ'ল আৰু সতীৰ দেহটো লৈ শোকত ম্ৰিয়মান হৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড পৰিভ্ৰমণ কৰিছে। আৰু পৰিভ্ৰমণ কৰি থকা দেখি ব্ৰহ্মা আৰু বিষ্ণুৱে চিন্তা কৰিছে যে সংহাৰৰ দায়িত্ব শিৱক দিয়া আছিল। শিৱই যদি নিজৰ পত্নীৰ দুখত পত্নীৰ মৃত কান্ধত তুলি লৈ পৃথিৱী পৰিভ্ৰমণ কৰি ঘূৰি ফুৰে, তেতিয়াহ'লে জীৱৰ সংহাৰ কেনেকৈ হ'ব? ব্ৰহ্মা আৰু বিষ্ণুৱে চিন্তা কৰি বিষ্ণুৰ সুদৰ্শন চক্ৰৰ সহিতে সতীৰ দেহ শিৱই গম নোপোৱাকৈ খণ্ড খণ্ডকে কাটি গৈছে। আৰু তাৰেই এটি খণ্ড যোনি অংশ অসমৰ নীলাচল পাহাৰত পৰি গ'ল। আৰু তাকেই ভক্ত সমস্তই কামাখ্যা মন্দিৰ হিচাপে সেই যোনি অংশক পূজা অৰ্চনা সেৱা অৰ্চনা কৰে, যাক বছৰে বছৰে অম্বুবাচী বুলি তাত এখন মেলাৰ আয়োজন কৰা হয়। কিছু কিছু সমাজ ব্যৱস্থা নীতি নিয়ম হিচাপে ইয়াক অম্বুবাচী বুলি, হাতৰ চোৱা লাগিল বুলি আহাৰ মাহত ইয়াক পালন কৰাও দেখা যায়। কিন্তু অম্বুবাচী শব্দটোৰ অৰ্থ হ'ল পানী আৰু পৃথিৱী অৰ্থাৎ মাটি। যি মুহূৰ্তত বৰ্ষাকালৰ আৰম্ভ হয়, বৰ্ষাৰ আগমন হোৱাৰ লগে লগে পৃথিৱীয়ে উৰ্বৰতা শক্তিটো লাভ কৰে। উৰ্বৰতা শক্তিটো লাভ কৰাৰ লগে লগে তাত সেই সময়ত যি বস্তুকেই ৰোপণ কৰি দিয়া নাযাওক, সেই বস্তু লহপহকৈ সুন্দৰভাৱে বাঢ়ি আহিব পাৰে। এইটো আমি বিজ্ঞানসন্মতভাৱে সমস্ত জনাই বুজি পাওঁ। এয়া হ'ল অম্বুবাচীৰ ব্যৱস্থা, হাতৰ চোৱা বুলি মানি থাকে। কিন্তু কামাখ্যা মন্দিৰত নীলাচল পাহাৰত যি শিৱৰ পত্নী সতীৰ যোনি অংশ পৰিছিল, সেই যোনি অংশ মৃত আছিল, আমি সকলোৱে বুজি পাওঁ। সি হ'ল জড়, আৰু তাক যদি ধূপ ধূনা জ্বলাই পূজা সেৱা কৰি থকা যায়, তাৰ পৰা কিন্তু জীৱৰ কল্যাণ সাধন হয় বুলি শাস্ত্ৰই কিন্তু আমাক নাই কোৱা। তাত কোনো কোনো ভক্তই সেই নিয়মটো কৰিছে, সেইটো তেওঁলোকৰ কথা। কিন্তু হাতৰ চোৱা লাগিল বুলি নামঘৰৰ বা মণিকূটৰ দুৱাৰখন আকৌ সেইকেইদিন বন্ধ কৰি থ'বলৈ শাস্ত্ৰই আমাক নাই কোৱা। যদি ভাগৱত 10 বছৰ 20 বছৰ আমাৰ এই পবিত্ৰ নামগৃহত পঢ়ি থকা হৈছে, শ্ৰৱণ কৰা হৈছে, কীৰ্তন কৰা হৈছে, তেতিয়াহ'লে আমি সেই নিয়মটোৰ পৰা আঁতৰি অহাটো ভাল, ওলাই অহাটো ভাল। ভকতি নভৈলে ভূমি যাইব ৰসাতল, মূৰ আজ্ঞা মানিয়া পালিয়া ৰহিও মহাবল। উদ্ধৱৰ আগত কৃষ্ণদেৱে কৈছে যে সেই উদ্ধৱ, ভক্তি যদি নহয় তেতিয়াহ'লে জীৱৰ মাজত অকল্যাণ হ'ব, মংগল হ'ব। এবাৰতো হৈছিলেই, পৃথিৱীৰ ওপৰত অত্যাচাৰ উৎপীড়ন কৰি আদি দৈত্য হিৰণ্যাক্ষই হিৰণ্যকশিপুৰৰ ভাতৃ হিৰণ্যাক্ষই পৃথিৱীক হৰণ কৰি নি সাগৰৰ অতল গহ্বৰত লুকুৱাই ৰাখিছিল। ক'ত? তাৰমানে পৃথিৱীক শোতলপুৰীত নি লুকুৱাই ৰাখিছিল। আমি সকলোৱে জানো সপ্ত পাতাল, সপ্ত স্বৰ্গ, ভূ ভুৱ চ মহী জন তপ সত্য, তল সুতল অতল বিতল তলাতল ৰসাতল মহীতল আদি ধৰণে সপ্ত পাতাল, সপ্ত স্বৰ্গ সহিতে 7 যোগ 7 সমান 14 ভুৱন আছে। এই 14 ভুৱন লগ লাগি
বিশ্ব ব্ৰহ্মাণ্ড বুলি কোৱা হয়। এই 14 ভুৱনৰ একেবাৰে তলত পৃথিৱীক নি লুকুৱাই ৰাখিছিল। কিয়? ভক্তিৰ অভাৱ আছিল। আৰু ভগৱন্ত পুৰুষে বৰাহ ৰূপ ধাৰণ কৰি হিৰণ্যাক্ষক বধ কৰি পৃথিৱীক উদ্ধাৰ কৰিছিল। উদ্ধৱ, এনেকৈ যদি জীৱৰ মাজত ভক্তি নাইকিয়া হৈ যায়, তেতিয়াহ'লে পুনশ্চ পৃথিৱীৰ ৰসাতললৈ যাবলৈ বেছি সময় নালাগে। সেইকাৰণে আমি শাস্ত্ৰসন্মতে নীতি নিয়ম যদি পালন নকৰি তাৰ বিপৰীত নিয়ম পালন কৰোঁ, তেতিয়াহ'লে আমিও জীৱবিলাক ৰসাতললৈ যাবলৈ বৰ এটা বেছি সময় নালাগে। আমাক পদে এনেকৈ সিদ্ধান্ত দিলে, আমিও কথাখিনি আংশিক আপোনাসৱৰ চৰণ কমলত নিবেদন কৰা হ'ল সীমিত জ্ঞানৰ জৰিয়তে। কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে আমি আপোনাসৱৰ অগ্ৰত এই কথাখিনি প্ৰকাশ কৰিবলৈ যাওঁতে যি ভুল কুটি ৰৈ গ'ল, আপোনাসৱ মহামহন্ত আমাক ক্ষমা দিব।